নমস্কাৰ আজি হৈছে 15 ছেপ্টেম্বৰ আৰু আজি আমাৰ আইতাৰ শ্ৰাদ্ধ গতিকে অলপমান এনে অনুচুপিয়াকে পতা হৈছে যেহেতু কোভিডৰ সময় চলি আছে গতিকে মানুহ চানু বেছি মতা নাই অলপমান মাতিছে আৰু আজি মই আপোনালোকক দেখাও এটো কেনেকে আমাৰ ঘৰত আজি পালন কৰে আগতে আমাৰ ডাঙৰ ঘৰত পতা আছিল কিন্তু এইবাৰ আমাৰ ঘৰত পাতিব গতিকে মানুহ আহিছে আৰু অলপ চলপকে মই দেখাই আছো আমাৰ গুটেখিনি জোজা এয়া বাচ্চা পাৰ্টি আৰু এটাটো হাইটৰ কাৰণে ফ্ৰেমতে আহা নাই চাও এইটো হাই কৰি দিয়া হাই তোমাৰ নাম কি পাজাবতি মাকাৱতি আচ্ছা তো আৰু আমাৰ পেহিহত আহিছে আপোনালোকেতো আমাৰ পেহিহতক দেখাই নাই আমাৰ মোৰ পেহি গতিকে এই ভিডিঅ'টোত মই তেওঁলোকক চিনাকি কৰিম বলক ভিতৰত কিউনে কি কৰি আছে চাও আৰু হয়নে নহয় ৰন্ধা কথা Ye, ana nem. Oi, mikai. Hey. Olu. Ole. Kunase. ভাইটি খুৰা মাত আৰু এইটো হৈছে আমাৰ বাবা কেনে খবৰ এবাৰ হাই কৰি দিয়া বাবাৰ পৰা 6 পেক উইলে দিছি বলক ভিতৰত আৰু কোন কোন আছে আমি চাম এই আমাৰ দেউতা পুৰা বডি দেখাই কেনেকুৱা ফিলিং কেনেকুৱা আৰু অনাহাৰে আছো এই ফিলিং আৰু দেউতাক আপোনালোকে কেনেকুৱা হৈছে মোক কমেন্টছত ক'ব দাড়ি চুলি ৰাখি আৰু এইটো মই নকওঁ আপোনালোকৰ কাৰণে এইটো সিক্ৰেট হয় কিয় দাড়ি চুলি এবাৰ দীঘল কৰিছে এইটো সিক্ৰেট আৰু বহুত দিন পিছত মই কম এইটো সিক্ৰেট লগন দি কেনে লাগছি ভাল লাগছে এ বিৰাট ভাল আৰু আমি এজনী কাম কৰা তিৰিয়া গুৱাহাটীৰ পৰা হায়াৰ কৰি আনিছো কেনেকুৱা লাগিছে আমাৰ ঘৰত কাম কৰি বহুত ভাল লাগিছে আৰু কেতিয়াবা হলে মাতিব মোক এনে কৈছো ফ্ৰেন্ড যেটো আমাৰ একমাত্ৰ পেহি একলৌটি গুৱাহাটীত থাকে আৰু দাদা এজন আছে মানে দাদা মানে কি নুপু দাদা মানে পেহিৰ ল'ৰা ডাঙৰ ল'ৰা সি গুচি গ'ল কিবা কাম আছে কাৰণে এতিয়া পেহি আৰু সৰুটো ভাইটি আছে কেনেকুৱা ফিলিং আমাৰ ঘৰত কাম কৰি যাবৰ পেলাই আছে আৰু মোৰ হায়াৰ এডিটৰ মোৰ পাৰ্টনাৰ হেল্প কৰি আছে আচ্ছা হেল্প কৰি আছে এই ভাল লাগিছে বুলি কোৱা আৰু আহি গ'ল আমাৰ এয়া মেইন চেফ খুৰিমা আমাৰ কেনেকুৱা লাগিছে খুৰিমা কেনে লাগছি খুৰিমা ভালে লাগছি কাম কৰি ময়ো খালি পেটে আছো আৰু এইগৰাকী হৈছে আমাৰ আইতা মৰমৰ আইতা এয়া ডাঙৰকে এটা মানে ফটো আইতাৰ ঢুকোৱাৰ পিছত আইতাৰ সৰু সৰু স্মৃতিবিলাক ৰাখি ৰাখি এনেকে এখন বনোৱা হৈছে গোটেই আমাৰ গোটেইকেইখন ঘৰ লগ হৈ আইতাৰ ঢুকোৱাৰ দিনাখনে এয়া কেনেকুৱা লাগিছে এইখন আপোনালোকে মোক ক'ব কমেন্টছত দেই ধৰা পৃথিৱী পৰিব নোৱাৰ ৰাজি বাটাৰ ফুল দিম বিষ্ণু দেৱতাই দিম মানৱ ঐশ্বৰিক তাতে এটা ফুল দিম সৰ্ব ধৰা পৃথিৱী পৰিব আৰু আজি আমাৰ এয়া শ্ৰাদ্ধ মানে অনুষ্ঠানটো আৰু জিপাল কৰি তুলিবৰ কাৰণে আহি গৈছে আমাৰ নিউগুটি নিনু কি খবৰ ভালে এয়া মাহী আইতাৰ হেপী বাৰ্থডে গুচি গ'ল পাৰ্টি দিয়া নাই আইতাৰ পেণ্ডিং আছে এয়া আমাৰ বিশেষ আকৰ্ষণ নিয়ৰ পাতগিৰি আহি গৈছে এই দে বেলেগ চাউনি দিছে ইয়াত পুৰা বিয়নী মেল হৈ আছে আইতা আহিছে তাৰপিছত মাহী নিয়ৰ বিষয় নিয়ৰ নিয়ৰ ইফালে চোৱা কি খবৰ সোধাচোন বা কি খবৰ নাৰিকল খাই আছে সি আমাৰ পিয়াৰী উখাপা হাই কৈ দিয়া এবাৰ এনেকে মানে পেহীৰ সৰুটো ল'ৰা আছে সি আহা নাই মই সেইকাৰণে মাতিব আহিছোঁ এয়া
এই যে লকডাউনত তুমি গুৱাহাটীতে আছিলা হয়নে ইমান দিন এতিয়া মামেথে আহি কেনে লাগিছে বহুত ভাল লাগিছে অলপমান মুকল মুকল লাগিছে মুকল লাগিছে আৰু গুৱাহাটীত বেছি ভাল পোৱা পাঠশালাত নে ৰঙিয়াত ভাল পোৱা বেছি দুইটাতে ভাল পাওঁ চবতছে বেছি ক'ত ভাল লাগে চবতছে বেছি গুৱাহাটীত লাগে বহুত লগ পোৱা ন এতিয়া যাবানে আহা এতিয়া নাই বনাবা क्या हुआ क्यों ईशा बहुत दिन कटा नहीं कारण अभ्यास নোহোৱা হৈছে আজিকালি সব বস্তু পৰি যায় আছে ইমানখিনি পৰ্যন্ত কাটিলো আৰু ৰীনাপা আহি গ'লে ধুনীয়া ড্ৰেছত এতিয়াই ঠগা লগাইছে না এবাৰ বুট কি গাজি দিলা আমাৰ কেনে অনুভৱ অনাহাৰে থাকি ভাল লাগিছে ভাল লাগছে বোলে কেনে লাগছে এতিয়া তোমাৰ চাহকাপ খাই বঢ়িয়া লাগছে কেনে আহি বনাইছে মোৰ হাতৰ বৰফ কচি কাৰণে টেষ্টি হৈছে না সেইকাৰণে বঢ়িয়া হৈছে চাহকাপ ৰঙা চাহ হিচাপে এটা বিয়াৰ নাম গাই দিছো বিয়াৰ নাম নাই যি গান আৰু ইমান ধুনীয়া গান গাও ইমান ধুনীয়া গান গাও তুমি গুণইটাও গাব এটা লগ হৈ এটা গান গাও গাই দিয়া একবাৰতো গাবাই লাগব দুয়োজনে একেলগে ধৰ্ম প্ৰচাৰিলে হে জয় জয় বতদ্ৰৱা বৈকুণ্ঠ দূতয় সেই থানে নিজ গুৰু ভৈলন্ত উদয় সেই থানে নিজ গুৰু পাতিলন্ত পাত ৰাম নাম মহাৰত্ন বেহাইলন্ত হাত মাধৱ চন্দ্ৰ জগত পহৰালে দুয়োজনে একেলগে ধৰ্ম প্ৰচাৰিলে হে চাৰিফালে চাৰি হাতী মহাবলে ৰাম জয় হৰি মানে আমাৰ আজি দেউতাই এটা স্পেচিয়েল বস্তু বনালে সেইটো হৈছে এইটো দেখি অলপ কিবা কিবা যেন লাগিব পাৰে কিন্তু টেষ্টটো একদম তামাম হৈছে এইটো কেনেকৈ বনাইছে মই কৈ দিওঁ ইয়াত আদা নহৰু তাৰপিছত পুদিনা মান ধনিয়া জলকীয়া তাৰপিছত শুকান জলকীয়াটো মানে পানীত ভিজাই থৈ পেলাই সেইখিনি বটিছে আৰু ইয়াত দালি যিখিনি আছিল দালিখিনি ভিজাই থৈ দিছে যাতে সিজি যায় আৰু লাষ্টত সেই পেষ্টটোত এইখিনি মিক্স কৰি নিমখ আৰু তেল দি দিছে বহুত টেষ্টি হৈছে সঁচাকৈ আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে এইটো আৰু কি বনাইছে এয়া সালাদ এইখিনি গোটেইখিনি মই কাটিছোঁ তাৰপিছত ভাত আছে ভাজি আছে এইফালে আছে চাগে তিতা ভাজি পটল ভাজা নিম তিতা চব্জি এইটো টেঙা মেচকা টেঙা আৰু এইটো দাল তলতো দাল এইটো চব্জি দেউতা কেনেকুৱা লাগিছে তোমাৰ টেষ্ট বঢ়িয়া আমাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে আজি কিন্তু বহুত টেষ্টি হৈছে
ডাইৰেক্ট দিয়া হৈছে মানে পানীত ভিজাই থোৱা হৈছে আৰু এইজনী আমাৰ মাই মিষ্টা টেঙা ভগাই বুলিছে আমাৰ খুড়ীমা চেফ আমাৰ দেউতা চেফ আমাৰ বাই পাগলা হেনকে খাই আছে গাহৰি নিচিনা নিমকিটা আৰু এইফালে আমাৰ আলহী বহি আছে তো আমাৰ মা মা নাহে মা একদম ব্যস্ত হৈ যাব আমি সিহঁতক দেখো আমাৰ এতিয়া আছে আমাৰ মাহী মাহী আমাৰ নিয়ৰে পুৰা বহি বহি মোবাইলত নিজৰে ভিডিঅ' চাই খাই আছে ন মানুহ ঐ দেখা নাই নাইছি টেষ্টি না তোমাক কেনে লাগছে বৰমা কেনে লাগছে ভাল লাগছে ভাল লাগছে চাওক বাহু দাদা দীপাংকৰ তালুকদাৰ আমি মৰমতে বাহু দাদা বুলি মাতো নমস্কাৰ কেনেকুৱা মস্ত গৰম এনে কলা মানুহ আৰু গৰম নকবা দে ঠিক আছে আছে না আছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু এতিয়া ভাত খাই পেলাই মোৰ বহুত ভাগৰ লাগিছে কিয়নো ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু টুক টাক টাককৈ কিবা কিবি কাম কৰি থকা হৈছে তাৰোপৰি ৰ'দত চাইকেল মাৰি মাৰি মই আজিও পাঠশালা যাবলগীয়া হৈছে কিবা কাৰণত সেইটো কাৰণে মোৰ বহুত ভাগৰ লাগিছে এতিয়া আৰু মই খাই বহি আছোঁ আৰু এতিয়া মোৰ লগত আছে গুণুপা আৰু গুণুপা মানে লাষ্ট আৰু কাষ্টমাৰ আজিৰ কোভিডৰ সময় কাৰণে বেছি মানুহ মতা নাই ওচৰ পাজৰ মানুহখিনি আৰু আমাৰ ঘৰৰ মানুহখিনি গতিকে আপোনালোকে দেখিলে আমাৰ ফেমিলিটো কিমান ডাঙৰ হয় 20-30টামান মানুহ হ'লেই গোটেইখিনি দেখুওৱা নহ'ল এটা কাজত মানে মানুহ হৈ যায় আৰু আমাৰ ফেমিলি গোটেই যদি ভালকৈ মাতিবলগীয়া হয় তেতিয়াহ'লে আমাৰ 100-150 মানুহ ইজি হৈ যায় কিন্তু এতিয়া ওচৰত নাই যে মানুহখিনি সেইটো কাৰণে অকণমান কমিছে কৰোণাৰ কাৰণে কৰোণা মানে কৰিছে আমাৰ ওপৰত কৃপা কৰিছে গতিকে আৰু আপোনালোকক এটা কথা কওঁ যে আমাৰ পেহী আৰু দেউতাৰ মুখখন বহুত একদম একে আৰু আইতাৰ মুখখনৰ লগত মিল আছে দুইজনৰে আৰু বহুতে কয় যে মোৰ মুখখনো মানে দেউতা পেহী আৰু আইতাৰ লগত মিল আছে আপোনালোকে পায় নেকি যদি পায় মোক কমেণ্টছত ক'ব যে কাৰ মুখৰ লগত মোৰ মিল আছে মানে আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ মোৰো ভাগৰ লাগিছে আপোনালোকে অকণমান জিৰাওক মোৰ ভিডিঅ'টো ভালকৈ চাওক মোৰ ৱাটচ টাইম বঢ়াওক মোৰ ছাবস্ক্ৰাইবাৰ বঢ়াওক শ্বেয়াৰ কৰি আৰু কি কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি আপুনি মোৰ पहली बार मुझे देख रहे हो तो एंड आपको आई मेरी नतुन वीडियो लगा तेतियाলৈকে बाय।